ধেত্তেৰি গৰমটোৱে একেবাৰে নেলু চেপা দৰে চেপিছে দেই। বহাগৰ মাহটো যোৱাই নাই, একেবাৰে ঘাম ববলৈ ধৰিলেই। বৰ লেকেটা গৰম পৰিছে আকৌ সঁচাকে। ঐ, এই জহনি নিয়াবোৰ একেবাৰে চকু পাহি দেখিবলৈ মন নাযায়। আৰু তইনো একেবাৰে সেইদিনা কথাটোতে লাগি আছনে? IPL পইচা খোৱা কথাটো মই নাপাহৰো কেতিয়াও। বেছিকে ওচৰলৈ আহি থাকিবি, চকু ফুটাই দিম। তাৰ যেনিবা IPL পইচাটো মইহে খালো, মালিকে নিদিলে এতিয়া মইনো কি কৰিম? এইবোৰ লগত লাগি নথকাই ভাল। আজি নিচিনা গৰমতহে আকৌ বৰফ খাওঁ লাগিছিলে। হয় দেই, এনেকুৱা গৰমত বৰফ খোলাটো নাহেই। সেইদিনা আকৌ বৰষুণ দি থাকোতে ওলাইছেহে, সেইদিনা বা কোনে খাব বাৰু? ঢকুৱা দা ওচৰলৈ যাবি নি ন? ফ্ৰিজত বনাই দিবলৈ কম। দিব ঢকুৱা দাই, গালিহে দিব ফ্ৰিজৰ বস্তু খাবলৈ আহিছ বুলি। এতিয়ানো তেতিয়াহ'লে কৰিবি কি? কণদিলক লগ ধৰোগে বৈচোন, কাৰোবাৰ বাৰীৰ পৰা টেঙা চুৰ কৰি মই টেঙা চৰ্বত বনাই খাব পাৰিম। ঐ মজা বৈ, ঐ পিছে কাৰোবাৰ বাৰীৰ চুৰ কৰিবি। চকুটো সেইদিনা পৰা কিনো হ'ল জানো, বিষায়ে আছে। চশমাযোৰ পিন্ধি পিন্ধিয়ে সূৰ্য গ্ৰহণ চাবলৈ গৈছিলো, তথাপি চকুটো ইমান বেয়াকে ধৰিলে। ওচৰৰ জেউৰা খুটি কেইটাকে ভালছে দেখি পোৱা নাই। তোক মই এনেকে বহি থকা পইচা দিছো নি? শুনতো, এনেকে বহি থাকিলে পইচা নোপোৱা নহয়। এতিয়াই চা মোৰ ভাগৰ গোটেই কামখিনি কৰে যা। অলপতো ৰেহেম কৰিব লাগে আৰু দেই। কৈছোৱে দেখোন চকুটো বিষাই আছে বুলি। পইচা তোক মই সেইদিনা কৈছিলো আকৌ সূৰ্যগ্ৰহণ বেছি দেৰি নাচাবি বুলি, নিজেহে চাইছিলি। তই এতিয়া ভালে ভালে যা, গোটেই পিছপিনে কাঁহী বাতিখিনি আছে পৰি পিনি গোটেইখিনি ধুই থাকে যা। পঞ্চায়তৰ এখিনিমান কাগজ লিখিবলৈ আছে, সেইখিনি মই লিখি লওঁ, তই ধুগে যা। সঁচাকে মানে এজনী বৰ বান্দৰী জাত আকৌ দেই, খাৰে খাইটি বান্দৰী। কি কলি? নাই একো কোৱা নাই, যাওঁ ধুংগে ৰব। চাওঁ পাই গোটেই কাগজখিনি লিখি লওঁগে, তাৰপিছত আজি ফ্লিপকাৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ দি থৈছিলো, সেইটো হেৰি কি বুলি আজি আহিব পাই। আনিবলৈ যাব লাগিব তিনিআলি মূৰলৈ। এই ডেলিভাৰী বয়টো ইমান দেৰি কৰিছে পাই। আজিয়েতো পাৰ্চেলটো অহা কথা আছিলে। এইডালে কিন্তু কৰো বুলি কৰে আকৌ দেই, কোনোদিনা সময়মতে নিদিয়েহে। আজি আহক বাৰু, যিটো লতি ঘটি কৰিম ইয়াৰ। ফোন কৰা সময়ত নতংকি দেখুৱাবলৈ আছেই, হোম ডেলিভাৰী দিব নোৱাৰে। তহঁতকেইটাই ফচি মৰিলো, নাযাওঁ বুলি কৈছিলো নহয় মই। বাহনীয়ে কোবাব এতিয়া, জলদি পলা ঐ। এজনী গেলি কমতি নহয় আকৌ, বাহনীটো লৈ পিনি খেদাইছে একেবাৰে। সোনকালে বৈ আই, এই তাত যদি গাত পৰিবলৈ হয় হ'ল আৰু। বাহনীটো পৰি থাকি আহিলে নহয়। কি হলে গোটেইকেইটা ফেপাই জোপাই আহিছ যে? গেলিবুয়ে বাহনী লৈ বুলি খেদালে। দৌৰি দৌৰি তত পোৱা নাই দে, এতিয়াহে খেদোৱা নাই। এই কিবা গ'লগে বাৰু, যেনে তেনে বাচিছো। এনেকুৱা কি কৰিলি ঐ, গেলিবুয়ে খেদালে যে? গৰমত নেমু চৰবত খাবলৈ গেলিবুই বাৰীৰ পৰা টেঙা চুৰ কৰিবলৈ গৈছিলো, দেখিলে বাহনীটো লৈ পিনি এনেকুৱা খেদালে, পলাই তত পোৱা নাই একেবাৰে। এইটোকেইটা বাচিছো, একদম কোপটো পৰা হেঁতিন ঠিকছে দিলেহেঁতিন ঢকুৱা দা, যেনে তেনে বাচিলো দেই। মইতো ইহঁতকেইটাক নাযাওঁ বুলিয়ে কৈছিলো, মোক একদম জোৰ জবৰদস্তি লৈ গ'ল, এতিয়া ময়ো খেদা খালো। তহঁতৰ যাবলৈ কিহে পাইছিলে? গেলিবুয়ে বাহনী কোপটো পিঠিত পৰা হেঁতিন পালিহেঁতিন তহঁতি, যিটো জোৰত দিয়ে। তাকে আহা, মই তহঁতক ফ্ৰিজত কিবা এটা বনাই খুৱাম বাৰু। সঁচাকে নে? বৈ ভালে হ'ল, ঢকুৱাদাই পাততে পালে, এতিয়া ফ্ৰিজত কিবা এটা বনাই খুৱাম কৈছে, ভালে হ'ল। পিছে কি বনাই দিব ন? আহি থাকচোন। বাইদেউ আপোনাৰ 470 টকা হ'ব। নহয় 420 টকাই মানে বাইদেউ, খালি মানে আমি 50 টকা ডেলিভাৰী চাৰ্জ লওঁ, সেইকাৰণে মানে। বাইদেউ তেতিয়াহ'লে যাওঁ দেই, আগত আৰু দুটামান ডেলিভাৰী দিবলৈ আছে মানে। খালে খাতি মেডাম, আপুনি যে মোলে জোতা এযোৰ দিছো কৈছিলে, সেইযোৰ নেকি ন? মোৰ ভাগৰ অৰ্ডাৰটো নি? নহয় পাই, আৰু তুমি জোতা দিছো বুলি
জোৰ দিছে নি আকৌ বোলো আইও বিহুত ইমানখিনি বনাই আছিলো কথা কবলা সেই ইয়াত বোলে জোতা দিব লাগে তথাপি আৰু দিব পায় আৰু দে বিহু বুলি কিবা এটা এই কি বোলে সেইকেইটা যেনিবা পইচা দিলে বনাজ বুলি তথাপি হেৰি মানে আপোনাৰ পিনৰ পৰা কিবা এটা গিফ্ট এটা দিব পাৰে বিহু বুলি এনেকে ভাল লাগে দিলে আইও সেইকেইটা বিহু বনাজ কিন্তু মোৰ পিনৰ পৰা দিছিল আকৌ দেই কোনো বেলেগ বাপেৰে দিয়া নাছিলে কথা নকবি বান্দৰী তই কিন্তু এইকেইদিন সদায় মনে মনে কিবা এটা বকি আছ মুখৰ ভিতৰত আকৌ কেনেবাকে যদি শুনিবলৈ পাওঁ নাই কোৱা কামৰ পৰা ছাছপেণ্ড কৰি দিম তেতিয়া গম পাবি আইও দাদা আপুনি এনেকুৱা কৰিব নোৱাৰে নহয় আপুনি দিবই লাগিব নাকতে ঘুচা দুটামান খাবি আৰু একো নাপাওঁ তাৰ বাহিৰে কথা ক'বলৈ আহে কিহৰ পইচা দিব লাগে তোক আপুনি যিটো অৰ্ডাৰ দিছে সেইটো পইচা আপুনি দিবই লাগিব নয়া পইচা এটা নাপাওঁ তই আপুনি তেনেকুৱা কৰিব নোৱাৰে নহয় আপুনি পইচাটো যিটো অৰ্ডাৰ দিয়ে সেইটো পইচা আপুনি দিবই লাগিব তাতে আপোনাৰ যে পইচাটো এনেকে নিনো সেই কোম্পানীয়ে মোক উলিয়াই পঠিয়াই দিব আপুনি সেই পইচাটো দিয়ক ভালে ভালে তোকহে উলিয়াব মোক নুলিয়াই নহয় পইচা মুঠতে নাপাওঁ এইখন দোকান নহয় নহয় দাদা গম পাইছে মন গ'লে ল'ব মন গ'লে নল'ব যিটো অৰ্ডাৰ দিয়ে আপুনি সেইটো ল'বই লাগিব আৰু যিহেতু লৈছে আপুনি সেইটো পইচা দিবই লাগিব এতিয়া মুঠতে আপুনি পইচাটো দিয়ক এই নিদিলে কি কৰিবি তই পদুমপুৰত থিয়হি আছ আকৌ দেই ঠেং চেং ভাঙি পঠিয়াম পইচা মুঠতে নাপাওঁ একো নাজানিলে অৰ্ডাৰ দিবই নালাগে দাদা আপুনি পইচা দিয়ক দেই কাক একো নাজানো বুলি ক'বলৈ আহিছ বেছি শিক্ষা নিদিবি আকৌ পইচা নাপাওঁ কৈছো নাপাওঁ এতিয়া মোৰ পিছে পিছে আহি নাথাকিবি তই ঐ দাদা শুনকচোন চেছ কৰিলে আৰু এইটোৰ পৰা যদি পইচা নিব নোৱাৰো কোম্পানীয়ে মোক উলিয়াই পঠিয়াই দিব দাদা শুনক বোলো আপুনি এইটো পইচা দিবই লাগিব গম পাইছেনে দাদা শুনকচোন টকৌগুটি ভাগৰ কি হ'ল আকৌ হয়তো বাইকত অহা মানুহটোৱে যে বৰ চিঞৰি চিঞৰি আহিছে টকৌগুটি কথাটো কি মানে এইটো ফ্লিপকাৰ্টৰ ডেলিভাৰী বয়টো নহয় জানো এইবাৰ আকৌ টকৌগুটিয়ে কি জকৰ লগালে সঁচাকে শুনা নাই দেখোন দাদা কিবা হ'ল নি দাদা চাওকচোন মানুহজনে দেই অনলাইনত কিবা এটা অৰ্ডাৰ দিলে এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত মোক পইচাটো নিদিবিনি পলালে বোলে এঘণ্টা লেট কিয় কৰিছ বোলে সেইটো কাৰণে নিদিয়ে এইটো চাওক আইও হয়নে এতিয়া অৰ্ডাৰ দিলেতো পইচাটো দিবই লাগিব সেইটো এতিয়া বুজি নাপায় হ'ব সেই আপুনি চিন্তা নকৰিব মোৰ লগত আহক আপুনি ইয়াৰ পৰা পইচা মই দিয়াম আপোনাক ব'লক মোৰ পিছে পিছে আহি থাকক তই ভালে ভালে পইচাটো দে কৈছো নহয় ঢকুৱা তই সেইটোৰ ফলীয়া নে মোৰ ফলীয়া কিহৰ তোৰ ফলীয়া মোৰ ফলীয়া তই বস্তু অৰ্ডাৰ দিছ পইচা দিবই লাগিব দে নহ'লে বস্তুটো ৰিটাৰ্ণ কৰ মই আকৌ বস্তুটো কেলে ৰিটাৰ্ণ কৰিম সেইটো ললো যেতিয়া ললি যেতিয়া ললিয়ে তেতিয়াহ'লে পইচাও দে দেৰিয়া হ'বই আৰু তই কি সেইবোলে পইচাও নিদিবি নি আমি ক'ত অৰ্ডাৰ দিওঁ আমিহে জানো দেৰি হ'বই অলপ দেৰি হ'লে কিনো হয় দিবিনে ল দাদা ধন্যবাদ দেই যাওঁ এতিয়া ঠিক আছে কি কাম নেকে কামবোৰ কৰি থাক পইচাটো দি দিব নোৱাৰে অৰ্ডাৰ কেলে দিছিলি তেতিয়াহ'লে আইও মোৰ ঘৰতে আহি মোকে দম দি থৈ গ'ল হে জপনাখন তলা লগাইহে থওঁগে